নমস্কাৰ কুমৰিক চুলুং মেচিং ৰাঙামন গীতাৰ মেচিং মৰামলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ শুকান টেঙামৰাৰ পাতেৰ সৈতে বৰালি মাছৰ মূৰেদি বনোৱা এবিধ ভাজিৰ ৰেচিপি। আশা কৰিছোঁ ভাজিৰ ৰেচিপিবিধ চাই সকলোৱে ভাল পাব। তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ। টেঙামৰাৰ শুকান পাতৰ সৈতে বৰালি মাছৰ মূৰেদি বনোৱা এইবিধ ভাজিৰ বাবে মই প্ৰথমতে টেঙামৰাৰ পাতখিনি ছিঙি ভালদৰে ৰ'দত দি ল'ম। ভালদৰে শুকুৱাই লোৱাৰ পিছতহে ভাজিত দিলে ভাল লাগে। এইবিধ ভাজিৰ বাবে লৈছোঁ টেঙামৰাৰ শুকান পাত, বৰালি মাছৰ মূৰ আৰু নেজ ভাগ, আৰু লৈছোঁ সৰুকৈ কাটি লোৱা কল পচলা, আলু, পিঁয়াজ আৰু নৰসিংহ। মছলাৰ বাবে লৈছোঁ খুন্দি লোৱা আদা, নহৰু, জালুক, হালধি, জলকীয়া, নিমখ আৰু ৰেড চিলি পাউডাৰ। তেল গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি দি লৈ অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। এতিয়া আলু আৰু কলপচলাখিনি দি দিছোঁ। কলপচলাৰ একেবাৰে ভিতৰৰ কুমলীয়া অংশখিনিকে মই লৈছোঁ। এনেধৰণৰ কুমলীয়া অংশখিনি লৈ কেতিয়াবা খাই চাবচোন, বেলেগ এটা সোৱাদ আহে। লগে লগে সাজু কৰি ৰখা মছলাবোৰ দি দিছোঁ। গোটেইবোৰ একেলগে এনেদৰে লৰাই লৈ কিছু সময়ৰ বাবে ৰাখি মাছৰ মূৰকেইটাও দি দিছোঁ। মাছৰ মূৰকেইটা দেৰিকৈ দিয়াৰ কাৰণ হৈছে প্ৰথমতে মই কলপচলা আৰু আলুখিনি ভালদৰে সিজিব দিব বিচাৰিছোঁ। লগতে মাছৰ মূৰকেইটা ফ্ৰাই কৰি টান হৈ গ'লে খাবলৈ বেয়া লাগে। মাছৰ মূৰকেইটা এনেকৈ দেৰিকৈ দিলে ভাজিত থকা মছলা আৰু তেলখিনিও ভালদৰে মাছৰ লগত মিহলি হৈ যাব আৰু মাছখিনিও খাবলৈ কোমল হ'ব। গোটেইবোৰ ভালদৰে মিহলি হোৱাৰ পিছত একেবাৰে শেষত টেঙামৰাৰ শুকান পাতখিনিও দি দিছোঁ আৰু খন্তেক সময়ৰ বাবে ঢাকনি মাৰি ৰাখি থ'ম। খন্তেক সময়ৰ পাছত এনেদৰে লৰাই লৈ ভালদৰে সিজিবৰ বাবে পানী অলপ দি দিম। পানীখিনি অলপ শুকোৱা নিচিনা লাগিলে এনেদৰে লৰাই দিব আৰু টেঙাৰ ৰসখিনিও ভাজিত মিহলি হৈ যাব। ভালদৰে মিহলি হৈ যাবৰ বাবে মাছৰ মূৰকেইটা আৰু আলু দুডোখৰমানো ভাঙি দিছোঁ। আমিতো সকলোৱে টেঙামৰাৰ পাত খাওঁ নহয় জানো, কিন্তু এনেদৰে এবাৰ খাই চাবচোন শুকুৱাই লৈ। গোটেই ভাজিখনত টেঙামৰাৰ টেঙা ৰসে মিহি মিহিকৈ নতুন এটা সোৱাদ আনে। আৰু কেতিয়াবা যদি চাউলৰ মুড়ি ঘণ্ট খাই আমনি লাগে তেতিয়াহ'লে নিশ্চয় এনেদৰে এবাৰ ট্ৰাই কৰি চাব। শেষত নৰসিংহৰ পাতখিনিও দি দিছোঁ আৰু এবাৰ লৰাই লৈ পৰিৱেশনৰ বাবে সাজু কৰিম। যদিহে ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।